যেহেতু কাজিৰঙাৰ ইটাকুলি চাহ বাগিচাত যেনেধৰণে আমাৰ চাহ শ্ৰমিক ৰাইজ আৰু আমাৰ আঠচাৰ বিষয়ববীয়া যেহেতু গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিছিলে, কিন্তু এই আন্দোলনত যেহেতু মষিমূৰ কৰাৰ কাৰণে তেখেতসকলে পুলিচ প্ৰশাসনৰ বলত যেহেতু তেখেতসকল তাত লাঠিচাৰ্জ কৰিলে, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে এই বিজেপি চৰকাৰখনে আমাৰ চাহ জনগোষ্ঠীৰ মাটি পাট্টা প্ৰদান কৰিম বুলি তেখেতে গাদীত বহিছিলে, কিন্তু বৰ্তমান দেখা গৈছে তেখেতসকলে অসমৰ প্ৰত্যেকটা চুকে কোণে কিন্তু কেতিয়াবা অইল ইণ্ডিয়াৰ নামত আৰু কেতিয়াবা বিভিন্ন আন্তৰ্জাতিক তেখেতসকলৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত কিন্তু মাটি দখল কৰি আহিছে। গতিকে এনে কাৰ্যৰ পৰা আমি বিৰত থাকিবৰ কাৰণে চৰকাৰৰ আহ্বান জনাইছোঁ। অন্যথা আমি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই কিন্তু অনাগত দিনত ইয়াতকৈও তীব্ৰ আন্দোলন কৰি তুলিবৰ কাৰণে বাধ্য হ'ম। চৰকাৰে যিটো পঞ্চতাৰকা হোটেল বনাবৰ বাবে আমাৰ চাহ বাগিচা প্ৰায় 100 বিঘা মাটি উচ্ছেদ কৰিব লৈছিলে, তাৰ বাধা দিয়া চাহ শ্ৰমিক আৰু আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়া আমাৰ সাধাৰণ সম্পাদকৰ দৰে বিভিন্ন বিষয়ববীয়াৰ ওপৰত চৰকাৰৰ আদেশত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পুলিচ প্ৰশাসনে যি বৰ্বৰতা দেখুৱাইছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি জনাই দিছোঁ যেতিয়া ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনে ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰত কোনো ধৰণৰ পঞ্চতাৰিকা হোটেল বনাবৰ বাবে যিটো নিৰ্দেশ জাৰি কৰিছে বনাব নোৱাৰে, কি কাৰণত তেওঁলোকে হিটলাৰী শাসন তেওঁলোকে দেখাই আমাৰ বাগিচা উচ্ছেদ কৰিব আহিছে। দম আছে যদি আমাক ছাতিত গুলি মাৰি দিয়ক। যিমান চাহ শ্ৰমিক আছে চাহ জনগোষ্ঠীক যদি হিমন্ত বিশ্ব শৰ্মাই শেষ কৰিব বিচাৰিছে আমাক গুলিয়াই মাৰক, কিন্তু তেল পেটত মাৰিলে কিন্তু আমি সহ্য নকৰিম। আমি হুকিয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মা, সঞ্জয় কিষাণ, আপোনালোকে কিন্তু আৰু সাৱধান হ'বলৈ হৈ গ'ল। কাৰণ বাৰম্বাৰ যদি আপোনালোকে চাহ শ্ৰমিকৰ ওপৰত যদি অত্যাচাৰ কৰিব, কিন্তু চাহ শ্ৰমিক কিন্তু শান্ত হৈ নাথাকে। আৰু কোনো ধৰণতে যে আমি বাগিচা উচ্ছেদ মানি নলওঁ আৰু কোনো বনে আছে নেকি যাতে বাগিচা বিক্ৰী নকৰে আৰু বাগিচাত চাহ বাগিচাৰ বাদে আৰু কোনো ধৰণৰ আমি উদ্যোগ আমি প্ৰতিস্থাপন কৰিব নিদিওঁ।